তোমাৰ বাৰু মনত পৰে নাই আমাৰ চিনাকি ক'ত কেতিয়া কেনেকৈ হৈছে? কিয় মনত নাথাকিব? এইটো মন্দিৰতে হৈছোঁ আমাৰ প্ৰথম চিনাকি। এদিন ভাইটি আৰু মই চাকি দিবলৈ আহোঁতে তুমি যে মোক খুন্দা মাৰি পৰি গৈছিলা। মনত আছে তোমাৰ গোসাঁনীজনী? সেই দিনটো ধৰি আজি আমাৰ 2 বছৰ হ'ল। মনত আছে মোৰ গোসাঁই? আমাৰ ভাল পোৱা যাতে প্ৰতিদিনে এনেকৈ ৰক্ত গোলাপৰ দৰে ফুলি থাকে তাৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা। তোমালৈ এটা বস্তু আনিছোঁ। বস্তু? কি বস্তু? চাওক। নয়ন, এইটো আঙুলি আঙুঠিটো পিন্ধাই দিলা যে? এইটো আঙুলি তোমাৰ বিয়াৰ কাৰণে। হয় নেকি? যোৱা ব'লা এতিয়া গৈ থাকোঁ। ভাইটিও ঘৰত অকলে আছে। ব'লা। বা তই ইমান দেৰি ক'ত আছিলি? দুটাই ফোন কৰি আছে তোক। তোৰ মোবাইল ছুইচ অফ পাইছে আৰু। হয় নেকি? মই গমেই পোৱা নাছিলোঁ। মোবাইলটো যে কেতিয়াও হৈ থাকিলে। বাদ দে অ', মোৰ বহুত ভোক লাগিছে অ'। তই নহ'লে ভাতকেইটা বনাই গৈ যা। হৈ যাব দে ভাত, তই চিন্তা কৰিব নালাগে। অ' তই এটা কাম কৰচোন, দোকানৰ পৰা অলপ আলু লৈ গৈ যা। হ'ব দে। অ' যা। মোক ইয়ালৈ কিয় আনিছ? মোক যাবলৈ দিয়া। চুপ থাক, তোক যাবলৈ দিব না বুলি ভাবিছোন কিবা? ইমান দিনৰ মূৰত লোকেল চিকেন এপিচ খাবলৈ পাম, কি যে টেষ্টি লাগিব নহয়। নাই মোক যাবলৈ দিয়া, প্লিজ মোক যাবলৈ দিয়া। মই হাত জোৰ কৰিছোঁ, মোক যাবলৈ দিয়া প্লিজ। না না, আমাৰ চকুত তুমি বহু দিনৰ পৰাই সোণৰ টুকুৰাৰ দৰে জিলিকি আছা। এনেকুৱা লপহীয়া চেহেৰা দেখিলে আমাৰতো জিভা পানী পৰিবই। আৰে ভাই ঠিক কৈছ, আমাৰ চকুৰ নজৰ যাৰ ওপৰত এবাৰ পৰে নহয় তাৰ এবাৰ সোৱাদ লৈ সেইটো। কোনো জমদুতেও তোক আমাৰ পৰা কাঢ়ি নিব নোৱাৰে। তহঁতে এইবোৰ কৰি কি পাৱ হা? কি পাৱ তহঁতে? নাৰী জাতিৰ ওপৰত তহঁতৰ কিয় ইমান অত্যাচাৰ? মোক যাবলৈ দিয়া, মোক যাবলৈ দিয়া। আমি বহুত কিবা কিবিয়ে পাওঁ। তহঁতৰ দৰে ফুল কোমলীয়া ছোৱালীবোৰ ধ্বংস কৰি আমি বৰ মজা পাওঁ। এসাঁজ মাছে মঙহে তৃপ্তিৰে খোৱা যেন পাওঁ, আৰু সেই সোৱাদ আজি তোৰ পৰা ল'ম। হয় তহঁত বাহিৰত যা, নেক্সট তহঁত আহিবি। বাবু অ' বা এই ফোন আহি আছে তোৰ, চাহিচোন। অ' ৰচোন, মই কাম কৰি আছিলোঁ, গমেই পোৱা নাছিলোঁ। হেল্ল', অঁ হয় নেকি? ঠিক আছে, মই তোমাক লগ কৰি আছোঁ। ভাইটি ভাল হৈছে, আহ ভাত খাই। ব'ল ব'ল বা। নয়ন, কি হ'ল তোমাৰ? ইমান সোনকালে মাতি পঠিয়ালা যে? অ' পাহৰিছিলোঁ, ভাল খবৰটো কি? খবৰ বহুত ভাল। তুমি শুনিলে বহুত সুখী। তুমি ক'লেহে গম পাম। শুনা তেন্তে, মই যে ইণ্টাৰভিউটো দিছিলোঁ তাৰে এপইণ্টমেণ্ট লেটাৰখন আহিছে। অহাকালিলৈ মই যাব লাগে।
খবৰটো পাই বহুত সুখী হৈছোঁ জানা। কিন্তু যিমান সুখী হৈছোঁ সিমান কষ্টও হৈ আহিব ধৰিছে দেখোন। ঠেট আকৰি তুমি জানো নিবিচাৰা মই এটা চাকৰি কৰি তোমাক সুখত ৰখাটো? আৰু মই মাজে মাজে আহি থাকিম নহয়। তুমি কাইলৈ যাবা গৈ, ভালদৰে যাবা। তাত গৈ কিন্তু আকৌ মোক পাহৰি নাযাবা। প্ৰেমৰ প্ৰথম আৰম্ভণিৰ দিনটোৰ পৰা আজিলৈকে মোৰ হৃদয়ৰ মাজত তোমাৰ বাহিৰে আন কাকো স্থান দিয়া নাই নহয়। বুজিছোঁ অমালবিকা, মই তোমাৰ বাহিৰে আৰু বেলেগ ছোৱালীৰ কথা ভাবিব নোৱাৰোঁ। মই আমাৰ ঘৰখন আৰু তোমাৰ সুখৰ বাবে হাতত কিবাকৈ চাকৰি এটা পাইছোঁ। গতিকে আমাৰ সপোনবোৰ পূৰণ কৰিবলৈ মই সম্পূৰ্ণৰূপে সাজু। আৰু সেইবাবেই মই ইমান দিনে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰি থকা বস্তুটো তেওঁ তোমাক দি দিলে। সদায় ভালে থাকা তুমি। আৰু তাত গৈ কিন্তু সময়মতে খোৱা লোৱাবোৰ কৰিবা। আৰু মোক কিন্তু সময়মতে ফোন মেছেজবোৰ কৰি থাকিবা। হ'ব গোসাঁনীজনী, মই সকলো তোমাৰ মতে চলিছোঁ। এতিয়া ব'লা, কাইলৈ যাব লাগিব নহয়, অলপ বজাৰ কৰিবলগীয়া আছে। ঠেট আকৰি কান্দিব নাপায় নহয়, তুমি সদায় সুখত থাকা। বহুত মিছ কৰিম মই তোমাক। তুমি সদায় সুখী হৈ থাকা আৰু তোমাৰ সুখতে ময়ো সুখী হৈ থাকিম প্ৰতিদিনে। আই লাভ ইউ নয়ন। ঐ তোৰ নাম কি বে? এনেদৰে আমাৰ পিছত ঠেকুৰা কুকুৰা ভোকা দি কিয় ভুগি আছ? মোৰ নাম বসন্ত। আজি কিছুদিন আগত এই কলেজৰ ছোৱালী এজনী তহঁতেই ধৰ্ষণ কৰি হাবিৰ মাজত হত্যা কৰি তহঁতেই পেলাই থৈ অহা নাছিলি জানো? বে তই কেনেকৈ দেখিলি বে? আৰু আমি হয় বুলি তোৰ হাতত কি প্ৰমাণ আছে? প্ৰমাণ আছে। সেই সকলোবোৰ মই ভিডিঅ' কৰি থৈ দিছিলোঁ। আৰু এয়া চা। আৰু ইমান দিনে যিবোৰ হত্যা আৰু ধৰ্ষণ হৈছিল সেইবোৰতো তহঁতেই কৰি আছিলি। অঁ সেইবোৰ আমিয়ে কৰি আছিলোঁ। এতিয়া হ'লতো কাপোৰ ছোৱালী দেখিলে আমি ক'ব নোৱাৰা হয়তো। ধৰ্ষণ কৰাটো আমাৰ এটা নিচা। আৰে ভাই আমাৰ চকুৰ আগত মৰম লগা কাপোৰ দেখিলে আমি চলা উঠাই দিওঁ। চালা আজি 2 বছৰ ধৰি এইবোৰ কৰি আহিছোঁ। কোনে কিডাল কৰিব পাৰিছে আমাক? আৰে ভাই কোনেও একো কৰিব নোৱাৰে, কাৰণ আমিবোৰ মুখা পিন্ধা ভদ্ৰ। চা ভাই, তেতিয়াৰ পৰা আৰু এইবোৰ জঘন্য কাম কৰা বাদ দে। আজি মই তহঁতক সকিয়াই দিলোঁ। আৰু যদি ইমানতে এইবোৰ কাম বাদ নিদিয় ৰঙা ঘৰৰ আলহী হ'ব লাগিব। আৰু যদি এৰি নিদিওঁ তই আমাক জেলৰ ভাত খাবি। আৰু পুলিচ আমাৰ হাতৰ মুঠি। আৰু যদি এজনী ছোৱালী আমি মাজ ৰাতি খন জংঘলৰ মাজত হত্যা কৰি ধৰ্ষণ কৰি পেলাই থৈ আহোঁ, চালা জমদূতেও আহি আমাক পাছ কৰিবলৈ সাহস নকৰে। আৰু তই কোন বেয়া? তই কোন? বিকি ই আমাৰ লগত দুশ্মনী কৰিছে। বিকি ই যিহেতু আমাৰ লগত দুশ্মন কৰিছে, বুজাই দে ইয়াক। হাই আৰু এটা ভাল খবৰ আছে। কি ভাল খবৰ বে? আগতে মালটো দে। চালা দেহা জ্বলি পুৰি আছে। আমাৰ বহুদিনীয়া এটা সপোন পূৰণ হ'ব। বহুত দিনৰ মূৰত আকৌ এসাঁজ টেষ্টিৰে খাবলৈ পাম। তই কাৰ কথা কৈছ বে? মালবিকা কি? নয়ন বোলে জানো ওপৰৰে উৰি চাকৰি কৰিব গ'ল। এতিয়া আমাৰ ৰাস্তা ক্লিয়াৰ। ঠিক আছে, তাই বয়ফ্ৰেণ্ড যেতিয়া গ'লেই গ'ল, আমি এতিয়া আমাৰ মজা ল'ম। আৰু তাই আমাৰ চকুত বহুত দিনৰে কাম কৰিব। গতিকে পুৰণি গাড়ী এখন আকৌ চলাবলৈ পাম। গতিকে কালিৰ পৰা আমাৰ অপাৰেশ্যন ষ্টাৰ্ট। ক'ত কেনেকৈ তাইক ফচাব পাৰি তই মাথা মাৰ। আৰে ভাই এখন নতুন জংঘল চাব লাগিব। কালিৰ পৰা এটা নতুন লোকেশ্যন। ভাইটি তই আৰু 2 দিন থাকি যাও, নহ'লে যে মই এতিয়া অকলে থাকিব লাগিব ৰুমত। মই আৰু থাকিব নোৱাৰোঁ বা জানো দেখোন এই মোৰ ইণ্টাৰভিউ এটা আহি আছে আৰু মই মাজে মাজে আহি থাকিম নহয়। এইবাৰ আহিলে মাকো লৈ আহিম। হ'লেও তই থাকিলে কিবা এটা ভাল লাগি থাকে অ'। কাইলৈৰ পৰা মোৰো কলেজত ক্লাছ হ'ব। ব'ল মই তোক গাড়ীত উঠাই দিম, মোৰ টিউশ্যন এটা আছে, টিউশ্যনটো কৰি আহোঁগৈ। তুইও ওলাবই আৰু ময়ো ওলাই ৰেডি হৈ লওঁ।
মালবিকা এইফালে অকলে অকলে আহি আছে আৰু এটা কথা কি কথা বে তহঁতৰ বাবে এটা ভাল খবৰ আছে মালবিকাৰ ভায়েকো ঘৰলৈ গুচি গ'ল এতিয়া তহঁতৰে ৰাম ৰাজ্য আৰু গাখীৰতে মোৰ খুটি আচ্ছা ইমান দিনে তাইক সুৰক্ষা দি থকা চাকৰকেইটাও যিহেতু নাই এতিয়া আমি আমাৰ কাম কৰাহে কথা ঠিকে কৈছ ভাই আমাকা লগোৱাহে কথা আৰু আমাকা চালা মালবিকাই এইবাৰ ভালদৰে গম পাব ৰাৱণে যিদৰে হৰণ কৰিছিল আমিও এইবাৰ তাইক তেনেদৰে উঠাই দিম বাকী বাদ দে ভাই তহঁতক যে মই খবৰবোৰ দি থাকোঁ সময়মতে মালটো দি থাকিবি মোক হ'ব যা এতিয়াতো যাচোন বাৰু হাই মালবিকা আহিছে দেখিছানে কিমান কম লগা ছোৱালী আৰে দোস্ত কি মাল বে একেবাৰে পকা বিলাহীটোৰ দৰে ঐ ছোৱালী অলপ ৰৈ দিয়াচোন কলৈ যোৱা ইমান খৰকৈ আমাক অলপ পাত্তা দিবি কোন হয় আপোনালোক আৰু এইবোৰ কিহৰ অভদ্ৰালি কাক কেনেকৈ কথা ক'ব লাগে নাজানে নেকি ঐ মালবিকা সেইবোৰ বাদ দিয়া না বোলা না আমাৰ লগত অলপ মৰম খেলোগৈ আহা না কি কৰিছ এৰি বুলিছো নহয় এৰি দে মোৰ গালত চৰ মাৰিলে বে যি নাৰীৰ টেষ্টি খাওঁ মই সেই টেষ্টিয়াৰ গালত অবলা নাৰীৰ চৰ খেলা হজম হোৱা নাই বে আই পইচা ল না ইমান হাত চাই ল'ম ভাই চাই ল'ম নহয় বিকি তাৰ জীৱনলৈ মই এতিয়াই অন্ধকাৰ নুমাই আনিম এতিয়াই কেনেকৈ কেনেকৈ তাইৰ জীৱন মই ধুনীয়া কৰি দিম তাক ফোন কৰ মালবিকা মালবিকা অ' ইয়াতে আছা এজনী মালবিকা কি হৈছে এজনী চাওক ঘূৰি দিয়াচোন মালবিকা এনেকুৱা অৱস্থা কোনে কৰিলে তোমাৰ এদিনাখন মই ভাইটিক ঘৰত পঠাবলৈ গৈ গাড়ীত উঠাই দি টিউশ্যন এটা কৰিবলৈ গৈছিলোঁ আৰু তাৰ পৰা আহি থাকোঁতে ই তোমাক এনেকুৱা কৰিছে কোন হ'ব পাৰে ইহঁতবোৰ কোন হয় কি হয় সেইবোৰ মই একোৱেই নাজানো সিহঁতৰ বাবে মোৰ এতিয়া জীয়াই থাকিও নথকাৰ দৰে হৈছে নয়ন তুমিয়ে কোৱা এইখন মুখ লৈ মই মা দেউতাৰ সন্মুখত কেনেকৈ ওলাম আৰু এই সমাজখনে মোক বৰকৈ হাঁহিব নাই নাই কোনেও হাৰিব নোৱাৰে মই আছোঁ তোমাৰ ইমান দিনে তোমাৰ ফোন মেছেজৰ ৰিপ্লাই নাপাওঁতে মই ভাবিছিলোঁ নিশ্চয় তোমাৰ কিবা এটা হৈছে মই এতিয়া আৰু কেনেকৈ জীয়াই থাকিম নয়ন গোটেই টিভি বাতৰিতে প্ৰচাৰ হৈছে যে চহৰত থকা কলেজীয়া ছাত্ৰীক ধৰ্ষণ কৰিবলৈ চেষ্টা কৰি গাত এচিড ঢালি পলায়ন কৰে আৰু মোৰ গাত এতিয়া বদনামৰ চেকা লাগিল যিটো মই হেজাৰ চেষ্টা কৰোঁ মানুহৰ মনৰ পৰা কেতিয়াও মুচি পেলাব নোৱাৰোঁ তোমাক এটাই অনুৰোধ তুমি আৰু মোৰ বাবে বাট চাব নালাগে তুমি মোক পাহৰি যোৱা তুমি এইবোৰ কি কৈছা মোৰ এইটো জীৱন তুমি সমাজ বা বেলেগৰ কথা পাতি এতিয়া সেই নৰবিকাশকেইটা কোন তাক উলিয়াব লাগে কাৰণ মই সিহঁতক চিনি পাওঁ তুমি কোন তুমি মই ৰাজীৱ দৰা ইয়াত যে ইমান দিনে ধৰ্ষণ হত্যাবোৰ হৈ আছে তাৰ লগত মই ওতঃপ্ৰোতভাৱে জড়িত হৈ আছিলোঁ কিন্তু এতিয়া আৰু মই নাৰীৰ জীৱন ধ্বংস হ'বলৈ দিব নোৱাৰোঁ আমাৰ লগত হৈ থকা অত্যাচাৰৰ কাৰণে আমি প্ৰতিবাদ কৰিব লাগিব আৰু আমাৰ দৰে নাৰীৰ জীৱন ধ্বংস হ'ব দিব নোৱাৰোঁ তুমি কোন হয় মই তৃষ্ণা মই তোমাৰ বিষয়ে নিউজত শুনিছোঁ আৰু সেয়ে মই তোমাক বিচাৰি আহিছোঁ তোমাৰ লগত হোৱা আৰু মোৰ লগত হোৱা এই ঘটনাটোৰ বিষয়ে গম পাই বা জানি আমি এক হৈ যাতে যুঁজ দিব পাৰোঁ তাৰ কাৰণে মই তোমাক লগ কৰিছোঁ আজি পাৰিবানে তুমি মোৰ লগত সাহস হৈ থিয় দিব আমি কেনেকৈ যুঁজ দিম মই ভালকৈ জানো সিহঁত বহুত বেয়া মানুহ কাৰো জীৱনৰ কথাই নাভাবে সিহঁতে
মাৰো বুলিয়ে মানুহক মাৰি পেলাব পাৰে সিহঁতে। নহয়, তুমি পাৰিব লাগিব, তুমি মনত সাহস গতাব লাগিব, কাৰণ আমিও একোজন নাৰী, গতিকে আৰু নাৰীৰ জীৱন ধ্বংস কৰিব দিব নোৱাৰি সিহঁতক। আমাৰ ওপৰত চলা অন্যায় অত্যাচাৰ সেইবিলাকৰ ওপৰত আমি প্ৰতিবাদ কৰিব লাগিব, সেই নৰপিশাচকেইটাক আমি শাস্তি দিবই লাগিব। সেইবাবে আমি মনত বহুতে সাহস গোটাব লাগিব। পাৰিবানে তুমি? তোমালোকৰ লগত হোৱা অন্যায়ৰ বাবে সিহঁতৰ ওপৰত তোমালোকে প্ৰতিশোধ ল'ব লাগিব। আপুনি ঠিকেই কৈছে দাদা। আমি সাহস দেখুৱালেহে আমাৰ সাহস দেখি আৰু আন 10গৰাকী নাৰীয়েও সাহসেৰে আগুৱাই যাব পাৰিব, আৰু তেতিয়া তেনেকুৱা নৰপিশাচবোৰে আমাৰ ফালে বেকাকে চাবলৈও ভয় কৰিব। সিহঁতক দেখুৱাব লাগিব তোমালোকে যে নাৰী কেতিয়াও অবলা নহয়, নাৰীয়ে কেতিয়াবা কাল ৰূপো ধৰিব পাৰে আৰু আই লক্ষ্মীও হ'ব পাৰে। এতিয়া আৰু ৰৈ থকাৰ সময় নাই, আমাৰ কাম আৰম্ভ কৰিব লাগে। আমি আৰু দুৰ্বল হৈ কেতিয়াও নাথাকোঁ। আমি সমাজৰ পৰা এই ধৰ্ষণ শব্দটো নাইকিয়া কৰিব লাগিব। আজিৰ পৰা নতুনকৈ জীৱন আৰম্ভ কৰিম আৰু সমাজৰ পৰা আঁতৰ কৰিম নাৰীক দুৰ্বল বুলি ভবা অপদাৰ্থবোৰ। আহা, আমি সকলোৱে লগ হৈ এতিয়া যুঁজ দিওঁ। তই কিয় ইমান ভয় কৰি আছা? মই যি কথাকে কওঁ, আৰু তহঁতৰ লগত ফুল কোমলীয়া ছোৱালী দেখিলে খাব নোপোৱা বাস কৰিব তহঁতৰ ওপৰত জঁপিয়াই কৰিবলৈ মন যায়। তহঁতৰ দৰে বহুতো নাৰী আমাৰ হাতত অসহায় হয়, জীৱন ভিক্ষা মাগে, আৰু আমাৰ উদ্দেশ্য সফল হোৱাৰ পিছত আমি সিহঁতক মাৰি কোনেও আমাক একো কৰিব নোৱাৰে, আৰু যিয়ে আমাৰ কামত বাধা দিব আহে তাক আমি চিৰ বিদায় দিম। কোনটো তই এনেকৈ আজি কি লাগে ইয়াত? তই কেনেকৈ বাচিলি বে? বাবে চিনি পাইছ মোক? ভালদৰে চাই ল যে মই মালবিকা হয় নে নহয়। মই জীয়াই থাকিলোঁ, ভগৱানে মোক জীয়াই ৰাখিলে, আৰু মই জীয়াই থকা বুলি গম পালে তহঁতেতো চাগে আকৌ ধৰ্ষণ কৰিবলৈ চেষ্টা কৰিলিহেঁতেন, নহয় জানো? তোক কি লাগে বে? এতিয়া ইয়াৰ পৰা নহ'লে কি মোক মাৰি পেলাবি? তহঁতৰ যদি ইমানকণো সাহস আছে তেনেহ'লে এবাৰ গাত হাত দিছা। কি কৈ আছ বে? বান্ধৱী, তই কেনেকৈ বাচিলি বে? ইহঁত যাব বুলি বান্ধৱী, মোৰ ওপৰত সিহঁতে যিখিনি অত্যাচাৰ কৰিছিল তাৰ প্ৰতিশোধ মই ল'লোঁ, আৰু এতিয়া তুমি এখন লোৱা, তুমি তোমাৰ ওপৰত কৰা অত্যাচাৰৰ প্ৰতিশোধ লোৱা। মই আহোঁ, ব'লা বন্ধু। যি পুৰুষে নাৰীক ভোগৰ সামগ্ৰী বুলি ভাবি আহিছে বা এতিয়াও ভাবে, সেই পুৰুষৰ অৱস্থা এনেকুৱাই হয়। ইমান দিনে বহুত দপদপনি সহ্য কৰিলোঁ তহঁতৰ, আৰু আমাৰ ওপৰত চলোৱা এই অন্যায় অবিচাৰ এইবোৰ কোনে সহ্য কৰিব? নাৰী কিমান দুৰ্বল বুলি নাভাবিবি। নাৰী সমাজ কেতিয়াও কোনো কাৰণতে দুৰ্বল হ'ব নোৱাৰে। বহুতৰে জীৱন খালি, বহু মাক দেউতাকৰ বুকু উদং কৰিলি তহঁতে। নাই 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 নাই, আমাৰ বহুত ভুল হৈ গ'ল, আমাক তই ক্ষমা কৰি দে। মনৰ আনন্দ আৰু অলপ ফূৰ্তিৰ বাবে আমি এবাৰ বহুত ডাঙৰ ভুল কৰিলোঁ। কুকুৰৰ নেজ সদায় বেকাই। আমি যিমান ঘিৰে মালিচ নলগাওঁ কিয় সেয়া কেতিয়াও চিধা নহয়। গতিকে তহঁতো কেতিয়াও যে সলনি হ'ব নোৱাৰ সেইটো মই ভালদৰে জানো। কি
ইমান নাবালিকা তহঁতৰ দৰে দানৱৰ হাতত ধৰ্ষিতা হৈছে আৰু সেই আনকি বাটৰ ভিক্ষাৰী নাৰীকেইজনী সিহঁতো হাৰি নাযায় তহঁতৰ পৰা যাৰ বাবে সিহঁতে অবৈধ মাতৃত্বৰ বোজা ল'ব লগা হয় তহঁতৰ দৰে কা পুৰুষবোৰৰ আচলতে ভুলটো ক'ত জান তহঁতে নাৰীৰ লখিমী স্বৰূপটোহে দেখিছ তহঁতে কেতিয়াও কল্পনাও কৰিব নোৱাৰ যে নাৰীয়ে কালী বা দুৰ্গাৰ দৰে কাল ৰূপো ধৰিব পাৰে আমাৰ বহুত ভুল হৈ গ'ল তোৰ ভৰিত ধৰিছোঁ আমাক এইবাৰলৈ এৰি দিয়া নাই নাই আমাক মাফ কৰি দিয়া এইবাৰ জীৱনত বহুত ভুল কাম কৰিলোঁ নাই নাই মাফ কৰি দিয়া এইবাৰ যেতিয়া এগৰাকী নাৰীক তহঁতে মাৰি পেলাবলৈ ওলাৱ তেতিয়াওতো সিহঁতে এনেকৈ জীৱনৰ ভিক্ষা মাগিছিল তেতিয়া জানো এৰি দিছিলি আজি কোনে বচাব তহঁতক বা তই এইবোৰ কি কৰিলি বা প্ৰতিশোধ ল'লো ভাইটি তহঁতে চিন্তা নকৰিবি আইন আদালতে যি শাস্তি দিয়ে মই সকলো মূৰ পাতি ল'ম আজি যদি মই যুঁজ নিদিলোঁ হয় তেতিয়া আৰু বহুতৰে জীৱন অন্ধকাৰময় হৈ আইনে কৰিব নোৱাৰা কাম এটা আজি মই কৰি দেখুৱালোঁ আৰু বহুতে আজি ন্যায় পালে তোক লৈ মই গৌৰৱ কৰিব পাৰিম বা যে নাৰী কেতিয়াও দুৰ্বল নহয় আৰু মোৰ বা এগৰাকী যুঁজৰো নাৰী ভাইটি সময়ে মানুহক চিনি পাবলৈ শিকায় সময়ে মানুহক সাহসী হ'বলৈ শিকায় আৰু সময়ে মানুহক পৰিস্থিতিৰ লগত চিনাকি কৰে আৰু এই মানুহৰূপী দানৱবোৰে যাতে নাৰীৰ ওপৰত অন্যায় অত্যাচাৰ কৰিবলৈ 100 বাৰ ভাবিব লাগে নহ'লে নেলু চেপি চেপি নাৰীক সন্মান কৰিবলৈ শিকায় আৰু নাৰী সমাজক কৈছোঁ যদি নিজকে মুকলি আকাশৰ তলত মুক্তভাৱে বিচৰণ কৰিবলৈ বিচাৰে তেতিয়াহ'লে নিজকে সাহসী শক্তিশালী কৰি ৰাখক আৰু তেতিয়াই আমি নাৰীবোৰ কেতিয়াও হাৰি নাযাওঁ ব'ল বা